हेलो माय डियर स्टूडेंट तुम्हारे এটা পূরণ দিছো তো কিছুমান টেকনিকৰ পূরণ আছে কিছুমান টেকনিক যদি তোমালোকে জানা তেতিয়াহলে একেবাৰে সহজ পদ্ধতিত পূৰণবোৰ কৰিব পাৰিবা সো এনেকুৱা সংখ্যা যদি থাকে 2 আৰু 5 5 আৰু 2 বা 2 আৰু 5 এনেকৈ যদি থাকে তেতিয়াহলে পূৰণ কৰা একেবাৰে সহজ সো 2 আৰু 5 থাকিলে পূৰণ কৰিব নালাগে 2 আৰু 5 ৰ হলনি এটা শূন্য দি লোৱা এটো হলনি এটা শূন্য এটো হলনি এটা শূন্য এটো হলনি এটা শূন্য এটো পূৰণ কৰিব নালাগে অকল এটো তিনিটা পূৰণ কৰি দিয়া 3 3 গুণ 9 9 3 গুণ কিমান 27 পাতি দে আৰু শূন্য কিটা হবে 1 2 3 এটাৰ आंसर হ'ব এটো তো আশা কৰো এনেকুৱা ক্যালকুলেশন যদি তোমালোকৰ আহে তেতিয়াহলে তোমালোকে কম সময়তে কৰিব পাৰিবা ধন্যবাদ।